Love Story. RJ Pahir Hoite. Super Hits 93.5 Red FM-ত সময় হৈ গ'ল weekend special show Red FM Love Story আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি আজি যিখন চিঠি হাতত লৈছোঁ সেই চিঠিখন পঠিয়াইছে প্ৰীতি ৰেখা বৰুৱাই আৰু পঠিয়াইছে তেওঁ নেহু পাৰ্মানেণ্ট কেম্পাছ শ্বিলঙৰ পৰা চ' শুনিম আজি প্ৰীতি ৰেখা বৰুৱাৰ লাভ ষ্টৰী তেওঁ নিজৰ ষ্টৰীটিৰ নাম দি পঠিয়াইছে সোঁৱৰণিৰ মিঠা অনুভৱবোৰ মৰমৰ পাহিবা প্ৰথমতে আপোনালৈ আপোনাৰ লাভ ষ্টৰী অনুষ্ঠানটিলৈ আৰু ৰেড এফ এম পৰিয়াললৈ আমাৰ দুয়োৰে ফালৰ পৰা মৰম আৰু বেষ্ট উইচেছ থাকিলে আজি 28 ফেব্ৰুৱাৰী 2018 প্ৰথমবাৰলৈ আপোনাৰ অনুষ্ঠানটি শুনিছোঁ ইমান দিনে লাভ ষ্টৰী নুশুনাৰ বাবে বেয়া নাপায় যেন মোক আচলতে মোৰ বেষ্ট ফ্ৰেণ্ডে আপোনাৰ অনুষ্ঠানটোলৈ আমাৰ লাভ ষ্টৰী লিখি পঠিয়াবলৈ ছাজেষ্ট কৰিছিল সেয়ে আজি প্ৰথমবাৰ লাভ ষ্টৰী শুনি ইমানেই ভাল লাগিলে যে ক'ব নোৱাৰাকৈ বহুকেইটা ষ্টৰী একেলগে শুনি পেলালোঁ প্ৰতিটো লাভ ষ্টৰীৰে একোটা সুকীয়া আমেজ আছে কাৰো কাহিনী কাৰো লগতে নিমিলে আৰু ময়ো কলম তুলি ল'লোঁ আমাৰ লাভ ষ্টৰী লিখিবলৈ মোৰ নাম প্ৰীতি ৰেখা বৰুৱা ঘৰ শিৱসাগৰত বৰ্তমান পঢ়াৰ সূত্ৰে শ্বিলঙত থাকোঁ মই ভালপোৱাজনৰ নাম হৈছে ৰাকেশ শিৱসাগৰৰে আমাৰ চিনাকি হোৱা ঘটনাটো এটা বহুত ইণ্টাৰেষ্টিং চেপ্টাৰ তেতিয়া আমি কেতিয়াও ভবাই নাছিলোঁ যে আমি এদিন লাভাৰ হৈ পৰিম বিকজ দেট টাইম উই ৱেৰ জাষ্ট লিটল কিডছ আমাৰ ভালপোৱা আৰম্ভ হৈছিল লং ডিষ্টেঞ্চত 31 জুলাই 2013ৰ মাজ ৰাতি 12 বজাৰ পৰা মই তেতিয়া ক্লাছ 11ত যোৰহাটৰ প্ৰাগজ্যোতিকা একাডেমীত হোষ্টেলত থাকি পঢ়িছিলোঁ আৰু তাত ফোন ৰখাটো ষ্ট্ৰিক্টলি মানা আছিলে তথাপিও মই ৰাখিছিলোঁ মনে মনে ঘৰতো গম নাপায় সেয়ে ধৰা পৰাৰ ভয়ত কথা পাতিব নোৱাৰিছিলোঁ কেৱল মেছেজৰেহে আদান প্ৰদান হৈছিল প্ৰেমৰ প্ৰস্তাৱো দিছিল সেইদৰে আৰু উত্তৰো গৈছিল তেনেদৰে চ' আজি আমি শুনি গৈ থাকিম প্ৰীতি ৰেখা বৰুৱাৰ লাভ ষ্টৰী সোঁৱৰণিৰ মিঠা অনুভৱবোৰ 93.5 ৰেড এফ এম বজাতে ৰহো Red FM Love Story. RJ Pahir Hoite. Super Hits 93.5 Red FM-ত মই আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী শুনি আছোঁ প্ৰীতি ৰেখা বৰুৱাৰ লাভ ষ্টৰী সোঁৱৰণিৰ মিঠা অনুভৱবোৰ আগলৈ তেওঁ লিখিছে এতিয়া আপোনাক কম আমি চিনাকি হোৱাৰ ঘটনাটো আচলতে আমি বুলি ক'লে ভুল হ'ব কাৰণ প্ৰথম আমাৰ পেৰেণ্টছৰহে চিনাকি হৈছিল এখন হস্পিটেলত মোৰ দেউতাৰ বন্ধু এজনৰ ছোৱালী এজনী জন্ম হৈছিলে আৰু সেই একেটা সময়তে একেটা কেবিনতে তাৰ মাকো এডমিট হৈছিলে এয়া তাৰ ভায়েকৰ জন্মৰ সময়ৰ কথা তেনেদৰে চিনাকি হৈ হস্পিটেলতে এটা ভাল সম্পৰ্ক গঢ়ি উঠিছিল আমাৰ দুয়োটা ফেমিলিৰ মাজত আৰু পাছলৈ গৈ এই সম্পৰ্ক এটা ভাল ঘৰুৱা সম্পৰ্ক হৈ পৰিছিল 2001 চনৰ কথা মই তেতিয়া KG1 আৰু সি ক্লাছ 1ত আমি দুয়ো পিছে একেখন স্কুলতে পঢ়িছিলোঁ কিন্তু তেতিয়ালৈ গম পোৱা নাছিলোঁ তাহাঁতৰ ঘৰৰ ওচৰতে শনিবাৰে এখন বজাৰ বহে এদিন দেউতাই মোক লৈ বজাৰলৈ যাওঁতে তাহাঁতৰ ঘৰতো সোমালে সেয়াই মই প্ৰথমবাৰ তাহাঁতৰ ঘৰলৈ গৈছিলোঁ সি তেতিয়া স্কুলত আছিল মাকে ভাত খাই আহিবলৈ কোৱাত আমি ৰৈ দিলোঁ মাজতে মাকে কৈছিলে যে দাদা আহিব এতিয়া চাই আহিবা যোৱা আৰু ময়ো সঁচাকৈ তাৰ বাবে বহুত দেৰি আগ্ৰহেৰে বাট চাই ৰৈছিলোঁ সময়বোৰ আমনিদায়ক হৈ পৰিছিল আৰু বাৰে বাৰে তাৰ মাকক গৈ মই একেটা কথাই সুধোঁ যে সি কেতিয়া আহি পাবহি প্ৰায় 12:30 মান বজাত সি স্কুলৰ পৰা আহিলে আৰু এনেদৰে আমি প্ৰথমবাৰ লগ পাইছিলোঁ আপুনি চাগে ভাবিছে নপাহিবা ইমান সৰু ঘটনাবোৰ মোৰ এতিয়াও কেনেকৈ মনত আছে বুলি বিশ্বাস কৰক মোৰ আজিও স্পষ্টকৈ মনত আছে সেই সময়খিনিৰ কথা কিন্তু কেনেকৈ নাজানো এনেকৈ মাজে মাজে আমাৰ দুই ঘৰত অহা যোৱা হৈ থাকে আমিও লাহে লাহে ডাঙৰ হ'বলৈ ধৰিলোঁ চ' একেবাৰে সৰু প্ৰায় চিনাকি হৈছে প্ৰীতিলেখা আৰু ৰাকেশৰ ফেমিলি ফ্ৰেণ্ড হৈ পৰিলে এটা চিটুৱেশ্যনৰ পিছত এণ্ড তাৰপিছত ঘৰুৱা সম্পৰ্ক হৈ পৰিলে কিছুমান এনেকুৱা মেমৰিজ থাকে যিটো বহুত দিনলৈ বহুত ডাঙৰলৈকে মনত থাকি যায় ঠিক তেনেকৈ প্ৰীতিলেখাৰো এই ঘটনাটো মনত আছে যে প্ৰথম ৰাকেশক কেতিয়া আৰু কেনেকৈ লগ পাইছিলে চ' আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে 93.5 ৰেড এফ এম বজাতে ৰহো Red FM Love Story. RJ Pahir Hoite. Super Hits 93.5 ৰেড এফ এমত মই আপোনাৰ সৈতে পাহি আৰু শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী শুনি আছোঁ প্ৰীতি ৰেখা বৰুৱাৰ লাভ ষ্টৰী সোঁৱৰণিৰ মিঠা অনুভৱবোৰ আগলৈ তেওঁ লিখিছে
পাহিবা জানেনে বহুত ডাঙৰলৈকে মই তাৰ নামটোৱেই জনা নাছিলোঁ ক্লাছ 5 নে 6 মানতহে গম পাইছিলোঁ সি মানুহটো বহুত লাজকুৰীয়া বিশেষকৈ ছোৱালীৰ আগত সি ক্লাছ 8ত থাকোঁতে স্কুল সলনি কৰি শ্বিলঙলৈ পঢ়িবলৈ পঠিয়াই দিলে তাৰ পাছৰে পৰা তাক কেতিয়াবাহে লগ পাইছিলোঁ বছৰত এবাৰ মই ক্লাছ 8ত থকাৰ ঘটনা তাহাঁতৰ ঘৰত সেইবাৰ ন খোৱাৰ পৰ্ব আছিলে সিও ঘৰতে আছিলে সেই দিনটোৰ কথা মনত পৰিলে আজিও হাঁহি উঠে সেইদিনা লাজ কৰি সি মোৰ পৰা আঁতৰি আঁতৰি ফুৰিছিল ময়ো কম নহয় কথাটো ধৰিব পাৰি তাৰ পাছে পাছে ঘূৰি ফুৰিছিলোঁ সি যিমানেই আঁতৰি ফুৰিছিল ময়ো সিমানেই পাছ লৈছিলোঁ সেইবাৰে মোৰ মনলৈ ভাব আহিছিল মই বাৰু তাক লাইক কৰিব ধৰিছোঁ নেকি পাঁচ মুহূৰ্ততে আকৌ মনলৈ আহিল এইটো সম্ভৱেই নহয় কাৰণ সি মোৰ দেউতাৰ বন্ধুৰ ল'ৰা তাৱৈৰ ল'ৰা তাৰ পাছত কেতিয়াও মনলৈ দ্বিতীয়বাৰ এনে ভাব আহিবলৈ দিয়া নাছিলোঁ তাৰপিছত সি মেট্ৰিক পাছ কৰি শিৱসাগৰতে HS পঢ়িবলৈ ল'লে টিউশ্যনলৈ অহা যোৱা কৰোঁতে বাটত কেতিয়াবা লগ পাওঁ তাক দুই এষাৰ কথা পাতোঁ ধেমালি চুপতি কৰোঁ তেতিয়ালৈ আমি দুটা ভাল বন্ধু হৈ পৰিলোঁ কিন্তু কেতিয়াও ভবা নাছিলোঁ এই ল'ৰাটোকে এদিন ভাল পাম বুলি তাৰ মনত তেতিয়া লাহে লাহে মোৰ প্ৰতি ফিলিংছ আহিবলৈ ধৰিছিল কিন্তু প্ৰকাশ কৰা নাছিলে ময়ো গম পোৱা নাছিলোঁ কাৰণ সেই সময়ত তাৰ বেলেগ গাৰ্লফ্ৰেণ্ড এজনী আছিলে টাইম পাছ অলপ দিন পিছতেই তাহাঁতৰ ব্ৰেকআপো হ'ল সৰুৰে পৰা এটা ফিলিংছ ডেভেলপ হৈছে প্ৰীতিলেখা আৰু ৰাকেশৰ মাজত বাট both of them are not sure what the feeling is গ্ৰেজুৱেলি যেতিয়া সময় পাৰ হ'ব ধৰিছে ফিলিংছ গট ষ্ট্ৰংগাৰ আৰু এনেকুৱাই হয় প্ৰেমৰ ক্ষেত্ৰত যেতিয়া আপুনি সময় ল'ব তেতিয়া আপুনি গম পাব যে আপোনাৰ ফিলিংছ কিমান গভীৰ পুতুককৈ ডিচিশ্যন এটা লৈ নল'ব সময় যিমানে বাগৰিব তেতিয়া আপুনি গম পাব যে আপোনাৰ ফিলিংছ ট্ৰু হয় নে নহয় ইজ দিছ লাভ ইজ দিছ জাষ্ট এ লাইকিং অৰ ইজ দিছ ইনফেচুৱেশ্যন সময়ৰ লগত যেতিয়া ফিলিংছ নোহোৱা হৈ যাব তেতিয়া গম পাব ইটছ নট লাভ গতিকে খৰধৰকৈ কাকো কৈ নিদিব ডেট ইউ লাভ হাৰ অৰ ইউ লাভ হিম টেক টাইম এজ মাছ টাইম এজ ইউ ৱান্ট টেক ইট বাট ডোণ্ট ৰেণ্ডমলি জাষ্ট চে আই লাভ ইউ টু এনিবডি আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে N93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM-ত মঞ্চ আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী শুনি আছোঁ প্ৰীতিৰেখা বৰুৱাৰ লাভ ষ্টৰী সোঁৱৰণিৰ মিঠা অনুভৱবোৰ আগলৈ তেওঁ লিখিছে তাৰপাছত ময়ো মেট্ৰিক পাছ কৰি HS পঢ়িবলৈ গুচি গ'লোঁ প্ৰথমবাৰ স্কুলৰ বন্ধু বান্ধৱীসকলৰ পৰা আঁতৰি বৰ অকলশৰীয়া অনুভৱ কৰিছিলোঁ কাৰণ প্ৰথমবাৰ হোষ্টেলত এডজাষ্ট হ'বলৈ মোৰ বহুত প্ৰব্লেম হৈছিল অকলশৰী থাকি বেছি ভাল পোৱা হৈছিলোঁ কিন্তু মাজে মাজে কথা পাতিবলৈ যেন ভাল কোনোবা বন্ধুৰ প্ৰয়োজন বাৰুকৈ অনুভৱ কৰিছিলোঁ সেয়ে মনে মনে ফোন এটা ৰখাৰ সিদ্ধান্ত লৈছিলোঁ এদিন হঠাৎ মই ইউজ কৰি থকা ফোনটো বেয়া হৈ গৈছিল তাৰ পাছত ঘৰলৈ আহোঁতে ভাবিলোঁ মোক কোনে ফোন এটা আনি দিব পাৰিব নিজেতো কেতিয়াও ফোন কিনি পোৱাই নাই ঘৰতো ক'ব নোৱাৰোঁ কাক কম ভাবি থাকোঁতেই তাৰ কথা মনলৈ আহিলে আৰু সুধি পেলালোঁ হেল্প এটা কৰিব পাৰিব নেকি সি একেবাৰতে মান্তি হৈছিল মই ফোন এটা লাগে পইচা দি দিম বুলি ক'লোঁ পাছদিনা পইচাখিনি দি দিলোঁ কিন্তু গধূলি মই ঘৰত নথকাৰ বাবে সি ফোনটো দিব নোৱাৰিলে তাৰ পিছদিনা ৰাতিপুৱা সি কলেজলৈ যাওঁতে দি থৈ গৈছিল সিও ভালেই পাইছিল মনে মনে এইবোৰ বাহানা লৈ মোৰ লগত কথা পাতিব পাৰিব বুলি সি ভবাৰ দৰে মই পাতিছিলোঁ কথা মাজে সময়ে তাৰ লগত তেনেকৈয়ে কথা পাতি SMS-ৰ জৰিয়তে আমাৰ বন্ধুত্ব আৰু গভীৰ হৈ পৰিছিল বহুত ফ্ৰীও হৈ গৈছিলোঁ দুয়ো ফ্লাৰ্ট কৰিবও ধৰিছিলোঁ ধেমালিতে কেতিয়াবা মই তাক ডাৰ্লিং বুলি মাতিছিলোঁ আৰু সি মোক ছুইট হাৰ্ট বুলি সেইবাৰ গৰম বন্ধত জুলাই 2013ত ঘৰলৈ আহোঁতে ঘৰতে সোমাই বহুত আমনি পাইছিলোঁ এদিন তাক কওঁতে সি কৈছিলে ফুৰাবলৈ লৈ যাব বুলি আৰু এদিন সঁচাকৈ ফুৰাবলৈ লৈ গ'ল মই ঘৰত কোৱা নাছিলোঁ কথাটো দেউতাহঁতে বা কেনেকৈ লয় সেইদিনা মই তাৰ বাবে আধা ঘণ্টা বাট চালোঁ সৰুতে প্ৰথম লগ পোৱাৰ দিনাৰ নিচিনাই ইমান দেৰি অপেক্ষাৰ অন্তত সি আহি ওলাইছিলহি আৰু তাৰ বাইকত ফুৰিবলৈ লৈ গৈছিল মই সেইদিনা বহুত বেছি ডিষ্টেঞ্চ মেইনটেইন কৰিছিলোঁ সেই কথাটো সি এতিয়াও মোক কৈ জোকায় লাহে লাহে তেওঁলোকৰ ফ্ৰেণ্ডশ্বিপ গভীৰ হ'ব ধৰিলে যেতিয়াই সময় সুবিধা পায় লগো ধৰে আৰু কথাও পাতে হু উইল ব্ৰেক দ্য আইচ আই এম চিয়'ৰ আপুনিও জানিব বিচাৰিছে আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে N93.5 Red FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী
সৈতে Super Hits 93.5 Red FM ত মজা আপোনাৰ সৈতে পাহি ওয়েলকাম বেক চলি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী শুনি আছোঁ প্ৰীতিলেখা বৰুৱাৰ লাভ ষ্টৰী সোঁৱৰণিৰ মিঠা অনুভৱবোৰ আগলৈ তেওঁ লিখিছে ফুৰিবলৈ নিয়াৰ আগদিনা সি মোক কিবা কথা এটা ক'ম বুলি কৈছিলে কিন্তু কোৱা নাছিলে মই অনুমান কৰিব পাৰিছিলোঁ পিছে সোধাহে নাছিলোঁ আমি বেছি দূৰ যাব নোৱাৰিলোঁ বৰষুণ অহাৰ বাবে সোনকালে উভতিবলগীয়া হ'ল সেইদিনা মোৰ লাগটো ইমানেই ভাল আছিল যে দেউতাই মোক লগৰজনীৰ ঘৰৰ পৰা নিবলৈ অহাৰ 3 মিনিট আগে আগে মই তাহাঁতৰ ঘৰ সোমাইছিলোঁগৈ পাছত মোৰ মনটো বহুত বেয়াও লাগিছিল ঘৰত তেনেকৈ ফাঁকি দি ওলাই যোৱাৰ বাবে কথাটো তাক কোৱাত সি কৈছিল ঠিক আছে আজিৰ পৰা এনেকৈ যাব নালাগে সেয়াই আৰম্ভণি লাহে লাহে তাৰ কথা বতৰাবোৰ সলনি হ'ব ধৰিছিল মোৰ প্ৰতি বহুত মৰম আৰু কেয়াৰ আহিব ধৰিলে মোৰ প্ৰতিটো কথাতে ছাপোৰ্ট কৰিছিল সি যে মোক ভাল পাব ধৰিছে তাৰ প্ৰতিটো কথাতেই মই বুজিব পাৰিছিলোঁ কিন্তু কেতিয়াও তাক গম পাব দিয়া নাছিলোঁ মই ধৰিব পাৰিছোঁ বুলি সি মোৰ আগত তাৰ ভাল পোৱা ডিৰেক্টলি প্ৰকাশ কৰা নাছিলে কি জানিবা মই বেয়াই পাওঁ তাৰ লগত একেবাৰে কথা নপতা হৈ যাওঁ নাইবা যদি ঘৰতেই কৈ দিওঁ কাৰণ সি মোৰ দেউতালৈ বহুত ভয় কৰিছিল চ' ইনডাইৰেক্টলি ৰাকেশে প্ৰীতিৰেখাক বুজাবলৈ চেষ্টা কৰিছে হোৱাট হি ফিলছ ফৰ হাৰ কিন্তু প্ৰীতিৰেখাই নুবুজা ভাও ধৰিছে চ' আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক এণ্ড 93.5 ৰেড এফ এম বজাতে ৰহো ৰেড এফ এম লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM ত মজা আপোনাৰ সৈতে পাহি ওয়েলকাম বেক চলি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী শুনি আছোঁ প্ৰীতিৰেখা বৰুৱাৰ লাভ ষ্টৰী সোঁৱৰণিৰ মিঠা অনুভৱবোৰ আগলৈ তেওঁ লিখিছে এদিন ফাইনেলি সি মোক কৈ দিছিল মোক তাৰ বহুত বেছি ভাল লাগে বুলি SMS-তে এণ্ড ইনডাইৰেক্টলি এইটো বুজাই দিছিলে যে মোৰ মনত তাৰ প্ৰতি কি ফিলিংছ আছে সি জানিব বিচাৰিছে মই টোটেলি শ্বকড হৈ পৰিছিলোঁ যিটো কাম ইমান দিনে সি কৰিব পৰা নাছিলে হঠাতে তাৰ ইমানখিনি সাহস ক'ৰ পৰা আহিছিল বুলি কিন্তু মই সেইদিনা একো উত্তৰ দিব পৰা নাছিলোঁ এসপ্তাহ তাৰ লগত কথাও পতা নাছিলোঁ সেইকেইদিনত মোৰ মন আৰু মগজুৰ মাজত তুমুল যুদ্ধ চলিছিল মই বহুত কনফিউজ আছিলোঁ তাতোকৈ বেছি ভয় খাইছিলোঁ আমাৰ ঘৰ দুখনে গম পালে কি হ'ব যদি আমাৰ ভাল পোৱাৰ বাবে আমাৰ ঘৰ দুখনৰ মাজৰ সম্পৰ্কটোত ফাট মেলে কি হ'ব কি কৰোঁ কি নকৰোঁ অৱস্থা হৈ পৰিছিল সিও জানিছিল আৰু সেইবাবে ক'বলৈ সাহস কৰা নাছিলে কিন্তু সেইদিনা যি হয় হ'ব বুলি কৈ দিলে এসপ্তাহ বহুত ভাবিলোঁ আৰু অৱশেষত মোৰ জীৱনৰ আটাইতকৈ ৰাইট ডিচিশ্যনটো ল'লোঁ আৰু 31 জুলাই 2013 ৰাতি মই তালৈ মেছেজ কৰিলোঁ আৰু তাক I love you too বুলি ক'লোঁ আৰু এনেকৈ আৰম্ভ হৈছিল আমাৰ লাভ ষ্টৰী ৱেল আপুনি যিমানেই চেষ্টা নকৰক কিয় আপোনাৰ ফিলিংছ আপুনি কেতিয়াও লুকুৱাই ৰাখিব নোৱাৰে আৰু যাৰ প্ৰতি আপোনাৰ ফিলিংছ আছে সেই ব্যক্তিজনৰ পৰাতো আৰু লুকুৱাব নোৱাৰে চ' নেভাৰ ট্ৰাই টু হাইড ইউৰ ফিলিংছ আই এম নট জাষ্ট টকিং এবাউট লাভ সেয়া যিকোনো ধৰণৰ ফিলিংছ হ'ব পাৰে বেয়া পোৱা ভাল পোৱা হাৰ্ট হোৱা চ' যদি আপুনি গম পায় যে আপোনাৰ লাভড ওৱান যে আপোনাৰ পৰা কিবা এটা লুকুৱাইছে বা তেওঁ যদি অলপমান বেলেগভাৱে বিহেভ কৰিছে আৰু আপুনি যদি তেওঁক সোধে আৰু তেওঁ যদি এবাৰত উত্তৰ নিদিয়ে তেতিয়াহ'লে আপুনি গম পাব ডেট ছামথিং ইজ ৰং উইথ হাৰ অৰ উইথ হিম এণ্ড ইট ইজ ইয়ৰ ডিউটি টু ফাইণ্ড আউট যে কি হৈছে মৰমেৰে যদি আপুনি সোধে ডেফিনেটলি আপোনাক ক'বই ক'ব চ' সেইকাৰণে যিমানেই আপুনি চেষ্টা নকৰক কিয় আপুনি আপোনাৰ ফিলিংছ লাভড ওৱানছৰ পৰা কেতিয়াও লুকুৱাব নোৱাৰে চ' ন' মেটাৰ হোৱাট এক্সপ্ৰেছ ইয়ৰ চেল্ফ যিয়েই পৰিস্থিতি নহওক যিয়েই নহওক এক্সপ্ৰেছ কৰক যাক ভাল পায় তাৰ আগত এক্সপ্ৰেছ কৰক চাব মনটো কিমান পাতল লাগি যায় 93.5 ৰেড এফ এম বজাতে ৰহো ৰেড এফ এম লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM ত মজা আপোনাৰ সৈতে পাহি ওয়েলকাম বেক চলি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী শুনি আছোঁ প্ৰীতিৰেখা বৰুৱাৰ লাভ ষ্টৰী সোঁৱৰণিৰ মিঠা অনুভৱবোৰ আগলৈ তেওঁ লিখিছে পাহিবা আমি ভবাৰ নিচিনাকৈ আমাৰ ঘৰ দুখনে আমাৰ সম্পৰ্কটো নিগেটিভলি নল'লে ঘৰত পিছে এবছৰৰ পিছতহে গম পাইছিলে সি কৈছিলে কিন্তু মই কোৱা নাছিলোঁ মোৰ ঘৰত FBৰ ফটো দেখিহে গম পাইছিল দেউতাই তেতিয়া মাত্ৰ এটা কথাই কৈছিলে সকলো কামৰ বাবে একোটা বয়স থাকে এতিয়া মোৰ পঢ়াৰ বয়স পঢ়াত বেছি গুৰুত্ব দিব লাগে বাকী কথা কাম পাছত আৰু সেই তেতিয়াৰে পৰা হাঁহি ধেমালি মৰম ভালপোৱা সৰু ডাঙৰ কাজিয়া মান অভিমান আৰু বুজাবুজিৰ মাজেৰে আমাৰ সম্পৰ্ক আগবাঢ়ি আহিছে
এতিয়াও আমি লং ডিষ্টেঞ্চতে আছোঁ কিন্তু এই লং ডিষ্টেঞ্চ আমাৰ ভালপোৱাৰ মাজত বাধাৰ প্ৰাচীৰ হৈ থিয় দিব পৰা নাই বৰঞ্চ এই ডিষ্টেঞ্চে আমাৰ মাজৰ ভালপোৱা বঢ়াইহে তুলিছে আৰু যিমানেই আমাৰ ৰিলেশ্যন পুৰণা হৈ গৈ আছে সিমানেই আমাৰ মাজৰ ভালপোৱা গভীৰ আৰু মজবুত হৈ গৈ আছে ৱেল আল্টিমেটলি তেওঁলোকে যিটো ভয় কৰি আছিলে সেইটো নহ'ল প্ৰীতিৰেখা বৰুৱাৰ ফেমিলি আৰু ৰাকেশৰ ফেমিলিয়ে একচেপ্টহে কৰিলে বাট অফক'ৰ্ছ যিটো সময়ত যিটো কৰিব লাগে সেইটো কিন্তু গুৰুত্ব দিব লাগিব পঢ়াৰ সময়ত পঢ়া বাকী চলি থাকিব আৰু প্ৰীতিৰেখা আৰু ৰাকেশে নিজৰ পঢ়া শুনাও ঠিকেই চলাই গৈ আছে চ' গতিকে তাত একো প্ৰব্লেম হ'বই নালাগে চ' আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে এণ্ড 93.5 ৰেড FM বাজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM and welcome back. শুনি আছে আপুনি weekend special show Red FM Love Story. শুনি আছো প্ৰীতিৰেখা বৰুৱাৰ love story হুৱাৰণিৰ মিঠা অনুভৱবোৰ আগলৈ তেওঁ লিখিছে He is the most caring and the over possessive one but I love him Pahiba and I am the most daring and gundi one and he also loves me more than I do. আৰু এটা কথা পাহিবা জানেনে ঘৰত গম পোৱাৰ পাছতো আমি এতিয়াও কেতিয়াবা লুকাই চুৰকৈ লগ কৰোঁ ঘৰত মিছাকৈ কৈ ওলাই যাওঁ লুকাই চুৰকৈ লগ কৰাৰ যেন এটা বেলেগ মজা আছে তাৰ মাকে মোক বহুত মৰম কৰে দেউতাকেও কৰে তাহাঁতৰ ঘৰত ছোৱালী নাই বাবে আৰু আমাৰ মায়ে তাক আমাৰ ঘৰত ল'ৰা নাই বাবে বহুত বেছি মৰম কৰে এতিয়াও ইমান বছৰ পাৰ হৈ যোৱাৰ পাছতো কেতিয়াবা এই কথাবোৰ ভাবিলে কিবা সপোন যেন লাগে মই তাৰ প্ৰতি বহুত গ্ৰেটফুল মোৰ সৈতে তাৰ লাইফটো শ্বেয়াৰ কৰাৰ বাবে এণ্ড চুন উই আৰ গোয়িং টু গেট এংগেজড পাহিবা আৰু বহুত কথা লিখিবলৈ থাকি গ'ল সকলোবোৰ লিখিবলৈ হ'লে এখন ডাঙৰ কিতাপ হ'বগৈ সেয়েহে ইমানতেই সামৰিছোঁ আশা ৰাখিছোঁ আমাৰ এই মিঠা মিঠা লগা অনুভৱবোৰ অতি সোনকালে আপোনাৰ মুখেৰে শুনিবলৈ পাম অৱশেষত আপোনাৰ আৰু আপোনাৰ অনুষ্ঠানটিৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু ধন্যবাদ জনাইছোঁ আমাৰ লাভ ষ্টৰীটো পঢ়ি শুনোৱাৰ বাবে এতিয়া আপোনাৰ মৰমৰ প্ৰীতি আৰু ৰাকেশ ৱেল থেংক ইউ ছ' মাছ প্ৰীতি তুমি তোমাৰ ষ্টৰী আমাৰ সৈতে শ্বেয়াৰ কৰিছা এণ্ড ফৰ ছেফটি পাৰ্পজ আমি এজনৰ নাম চেঞ্জ কৰি দিওঁ ছ' প্ৰীতি তোমাৰ পাৰ্টনাৰৰ নাম আমি চেঞ্জ কৰি দিছোঁ দিছ ইজ ফৰ প্ৰাইভেচি চিটুৱেশ্যন and wish you all the best in life and hope you have a successful love life ahead. Vele asile aji love story huoranir mitha anubhabbur. Apuni apuna stories homo mur khoite share kori thakibo pare city joriote thikonate Facebook ot pabo mur official page ase Red FM RJ Pahi Instagram ot aso as RJ Pahi aru mur Twitter handle hoise RJ Pahi Red FM so apuni tar address ti pabo aru city likhi pothiai dibo etia bidai lo eta notun love story khoite akol log pam until then to fall in love it's a great feeling